প্ৰতিশ্ৰুতি আছিল বছৰি 2 লাখ নিবনুৱা নিযুক্তিৰ পিছে নতুন চৰকাৰৰ ঘোষণা 1 লাখ নিযুক্তিৰ চৰকাৰক উভতি ধৰিলে বিৰোধী দলপতিয়ে মই চাইছিলোঁ যে যোৱা সময়ছোৱাত অসম চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ প্ৰতি বছৰে 2 লাখকৈ চাকৰি দিম বুলি কৈছিল সেইকাৰণে মই চাইছিলোঁ তেওঁলোকে কিমান মানে নিজৰ কামখিনি কৰিবলৈ সদিচ্ছা আছিল নে তেওঁলোকে এইবিলাক নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক প্ৰলোভিত কৰিবলৈ নিৰ্বাচনী কি বুলি কয় ললিপপ নে কিবা বুলি কয় ললিপপ দিব বিচাৰিছিলে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে কৈছিল নিবনুৱা সমস্যা সমাধানৰ বাবে বছৰি 2 লাখকৈ নিবনুৱাক চাকৰি দিয়া হ'ব কাৰ্যত সেয়া হৈ নুঠিল এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ঘোষণা তৎকালীনভাৱে নিযুক্তি দিয়া হ'ব 1 লক্ষ নিবনুৱাক চৰকাৰৰ এই ঘোষণাৰ পিছতেই 1 লক্ষ নিবনুৱাক চাকৰি দিয়াৰ প্ৰসংগক প্ৰশংসা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য বহুত যুৱক যুৱতীয়ে এতিয়া অস্থায়ীভাৱে অথবা কন্ট্ৰেকচুৱেল হৈ অথবা বিনা বেতনে বৰ্তমানে অসম চৰকাৰৰ হৈ কাম কৰি আছে মই আশা কৰিছিলোঁ তেখেতসকলকো চৰকাৰে যি 1 লাখ চাকৰি এতিয়া নতুনকৈ নিয়োজিত কৰিব তাত সেই কাম কৰি থকা কিছুমানক দিব নেকি সেই কথাটো মই জানিব বিচাৰিছিলোঁ এই পৰ্যন্ত ৰাজ্যৰ 50টাকৈ বিভাগত খালী আছে 1,07,149টা পদ শিক্ষা গৃহ আৰু ৰাজনৈতিক আৰু স্বাস্থ্য বিভাগত এই পৰ্যন্ত অধিক পদ খালী দেৱব্ৰত শইকীয়াৰ অভিযোগ কেইবাটাও বিভাগৰ তথ্য দিয়া নাই চৰকাৰে আনহাতে চৰকাৰে দিয়া তথ্যৰ পিছত ঠিকাভিত্তিক চাকৰিসমূহৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে বুলিও মন্তব্য কৰে কংগ্ৰেছী নেতাজনে পূৰণ নকৰা বহু পদ নাইকিয়া কৰি দিয়াৰো আশংকা প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই সেৱাত জড়িত আৰু এনেকুৱা অস্থায়ী কৰ্মচাৰী তেওঁলোকক ভাল বেতন দি পেলাই দুৰ্নীতি মুক্ত প্ৰশাসন কৰিব পাৰি নেকি কিন্তু আজি বিধানসভাত এটা উত্তৰ পালোঁ যে কন্ট্ৰেকচুৱেলসকলক খুব সম্ভৱ 1 লাখ চাকৰিৰ ভিতৰত লোৱা নহ'ব এইটো অলপ হতাশ কৰিছে শিক্ষা বিভাগত খালী 50,465টা পদ গৃহ আৰু ৰাজনৈতিক বিভাগত এই পৰ্যন্ত খালী 20,248টা পদ স্বাস্থ্য বিভাগত খালী 9,353টা পদ তদানীন্তন স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদ পূৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিত্তমন্ত্ৰী হিচাপে বিফল হোৱাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ 2016 চনৰ পৰা ৰাজ্যত খালী হৈ থকা 1,719টা পদ পূৰণৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ আহ্বান শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা 1 লাখ পদ পূৰণৰ প্ৰসংগত সমালোচনামুখৰ হৈ পৰিল দেৱব্ৰত শইকীয়া আনহাতে মঙলবাৰে বিৰোধী দলপতিজনৰ সমালোচনাৰ উত্তৰ দি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য অপ্ৰয়োজনীয় খালী পদ পূৰণৰ সলনি সৃষ্টি হ'ব নতুন পদ এই খালী পদসমূহ খালী আছে কাৰণে তাক পূৰণ কৰিব লাগিব এনেকুৱা কথা নহয় সেই পদসমূহ বৰ্তমান পৰিস্থিতিত প্ৰাসংগিক হয় নে নহয় সেই কথাটো আমি চাব দিছোঁ যিখিনি অপ্ৰয়োজনীয় বা ৰিডাণ্ডেণ্ট খালী পদ আছে সেইখিনি নিশ্চিতভাৱে আমি পূৰণ নকৰিম আৰু তাৰ সলনি আমাৰ যিবিলাক নতুন পদ সৃষ্টি কৰিব লগা আছে যিবিলাক প্ৰয়োজনীয় হ'ব সেই প্ৰয়োজনীয় পদসমূহ আমি সৃষ্টি কৰিম